আমি আহি ৰঙিয়াৰ নাওকাটাত উপস্থিত হৈছোঁহি। এয়া আকৌ আমি মাইনাক লগ পালোঁ। আমাৰ নাওকাটাৰ আমাৰ নাটক আৰম্ভ হোৱা নাই এতিয়াও, সেইকাৰণে অকণমান ৰাসখন চাবলৈ বুলি আহিছোঁ। আপোনালোককো এপাক দেখুৱাইছোঁ। ইয়াত খুব ইণ্টাৰেষ্টিং বস্তু এটা দেখিছোঁ, হাঁহ কুকুৰা আৰু কিবা কিবি প্ৰাইজ থকা গিলাচ কিছুমান একেলগে মানুহে পেলাব পাৰিলে লাভ কৰে, টেকেলিত বল সোমাব পাৰিলে লাভ কৰে। তাকে চাবলৈ এতিয়া আমি যাম মানে আমি নিজে চেষ্টা নকৰোঁ বাৰু, লোকে খেলা চাম কাৰণ নিজেতো নাপাওঁ কেতিয়াও। আপোনালোকক দেখুৱাই আছোঁ ৰাস মেলাখন। এয়া নাওকাটাৰ ৰাস মহোৎসৱ হোৱা ফিল্ডখন, এয়া প্ৰৱেশদ্বাৰ সন্মুখত। এয়া চাৰিওফালে খাদ্যবস্তুৰ দোকান, বিভিন্ন ধৰণৰ হোটেল ৰেষ্টুৰেণ্ট চলি আছে, মানুহে চাই আছে। তাৰ মাজতে খেলা ধূলা চলি আছে। মাইনাই কি কৰিলা ইয়াত? মানুহ চাই কেনে লাগিছে? মেলা চাই কেনে লাগিছে? ভাল লাগিছে? এতিয়া আমি খেলা ধূলা কৰা জেগালৈ আগবাঢ়িম। সেইফালে ছোৱালী এগালমান আহিছে, গাড়ীত উঠি ধুনীয়াকৈ সাজি কাচি। কিবা প্ৰগ্ৰাম আছে চাগে আজি। এতিয়া চাওঁচোন অকণমান। অঁ, প্ৰগ্ৰাম আছে। মেলা চাবলৈ আহিছোঁ, য'ত খেলা ধূলা হৈ আছে। সেইকাৰণে আহিছোঁ। এইখিনিত মানুহৰ গিনতি বেছি, কাৰণ ইয়াত হাঁহ পোৱাৰ চান্স আছে। মই খেলাখিনি দেখাম। এনেকৈ গিলাচ বলেৰে গিলাচ গোটেইকেইটা একেবাৰে লাভ কৰে। বাদ দিয়া কাম নাই। অংশগ্ৰহণ কৰিব লাগে, কিয়নো ঠিক 7:30 বজাৰ লগে লগে আমি প্ৰৱেশদ্বাৰ কৰি দিম। প্ৰথম পৰীক্ষাৰ বাবে ঠিক 7:30 বজাৰ লগে লগে প্ৰৱেশদ্বাৰ মুকলি কৰি দিম। এই থিয়েটাৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা আৰু সচিবালয়ৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অনুকূলভাৱে পেণ্ডেলৰ ভিতৰত আহি নিজৰ নিজৰ কামত অংশগ্ৰহণ কৰিব লাগে। গোটেই পৰিৱেশটোৱে আচলতে খুব ভাল লগা, সকলো মানুহে উপভোগ কৰিছে। এইফালে অকল খেল চলি আছে আৰু এইফালে আমাৰ পেণ্ডেল। এইফাললৈ মানুহ এতিয়াও বেছিকৈ অহা নাই, লাহে লাহে আহিব চাগে। এইফালে আকৌ আন এখন থিয়েটাৰৰ পেণ্ডেল লাগিব, তেওঁলোকো সাজু হৈছে। আমি ঠিক আছে বাৰু। এই ৰাইজ আহিছে মোৰ লগত, মাজে মাজে ৰখাই পেলাই ফটো উঠিছে। এতিয়া মই পেণ্ডেলত সোমাম, ফটো এখন উঠি লওঁ।